আয়ুষ্মান কাৰ্ড ডাউনলোড প্ৰব্লেম সলভ তো বন্ধুসকল যদি আপুনি আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব তো বন্ধুসকল বহুতে আয়ুষ্মান কাৰ্ড ডাউনলোড কৰিব পৰা নাই PMJAY এপ্লিকেশ্যনৰ পৰা আয়ুষ্মান কাৰ্ডটো বৰ্তমান ডাউনলোড নহয় তো বন্ধুসকল এই সম্পৰ্কীয় ভিডিঅ' মই এটা আপলোড কৰিছিলোঁ কিন্তু সেই ভিডিঅ'টোত আয়ুষ্মান কাৰ্ড ডাউনলোড কৰি দেখুৱাব পৰা নাই তো বন্ধুসকল আজি আপোনালোকক আয়ুষ্মান ভাৰত কাৰ্ড ডাউনলোড কৰি দেখুৱাম তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ SETU PMJAY হোম পেজলৈ যাব লাগিব তাতে গৈ আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ বহাই লৈ আপোনাৰ লগইন কৰি ল'ব লাগিব লগইন হোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহি যাব তো বন্ধুসকল ইয়াৰ পৰা আপোনাৰ আয়ুষ্মান কাৰ্ডটো আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ কাৰ্ডটো ইয়াৰ পৰাই ডাউনলোড কৰিব পাৰিব তো বন্ধুসকল যদি আপুনি মোবাইলৰ পৰা SETU লগইন কৰিছে তেতিয়াহ'লে আপোনাৰ মোবাইলত আপুনি ডেস্কটপ সাইট কৰি ল'ব তো বন্ধুসকল মই মোবাইলৰ পৰা লগইন কৰিছো মই ডেস্কটপ সাইট কৰি লৈছো যদি আপুনি কৰিছে লগইন কৰি মোবাইলৰ পৰা লগইন কৰিছে তেতিয়াহ'লে আপুনি ডেস্কটপ সাইট কৰি ল'ব তো বন্ধুসকল আপোনাৰ লগইন হোৱাৰ পিছত ইয়াতে আপোনাৰ হোম বুলি লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা অপচন আহি যাব তো বন্ধুসকল মই আজি আপোনালোকক আয়ুষ্মান ভাৰত কাৰ্ড ডাউনলোড কেনেকৈ কৰিব SETU লগইনৰ জৰিয়তে হেতু মই আজি আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আপুনি ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা কি আহি যাব ইয়াতে আপোনাৰ ডাউনলোড এণ্ড ডেলিভাৰী বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ডাউনলোড আয়ুষ্মান কাৰ্ড বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কিছু সময় ওয়েট কৰিব লাগিব ইয়াতে লোডিং হৈ আছে তো বন্ধুসকল ইয়াতে লোডিং কমপ্লিট হোৱাৰ পিছত আপোনাৰ ইয়াতে হে কাম কৰিব তো বন্ধুসকল লোডিং কমপ্লিট হৈছে তো বন্ধুসকল ইয়াতে আপোনাৰ সিলেক্ট ষ্টেট বুলি লিখা আছে ইয়াতে আপোনাৰ প্ৰথমতে ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব ইয়াতে ক্লিক কৰি আপুনি ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব তো বন্ধুসকল ইয়াতে আসাম সিলেক্ট কৰি দিলো তাৰ পিছত ইয়াতে আধাৰ বুলি লিখা আছে ইয়াতে আপোনাৰ টিক মাৰ্কটো দি দিব লাগিব ইয়াতে টিক মাৰ্কটো দি দিব তাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত বহাই দিব লাগিব তো বন্ধুসকল মই আধাৰ নাম্বাৰটো ইয়াত বহাই আছো আধাৰ নাম্বাৰটো বহাই লোৱাৰ পিছত বন্ধুসকল ইয়াতে তলত চাৰিটা অপচন দেখা পাইছে তো বন্ধুসকল যদি আপোনাৰ আধাৰ কাৰ্ডত দিয়া মোবাইল নাম্বাৰটো যদি আপোনাৰ নাথাকে তেতিয়াহ'লে আপুনি এই তিনিটা অপচনৰ যোগেদি আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে তিনিটা অপচন আছে ফিংগাৰ আইৰিছ ফেচ এই তিনিটা অপচনৰ যোগেদি আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল মোৰ মোবাইল নাম্বাৰটো আছে আধাৰ কাৰ্ডত দিয়া মোবাইল নাম্বাৰটো আছে তো বন্ধুসকল মই OTPত ক্লিক কৰি মই গেট OTPত ক্লিক কৰি দিলো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত মোৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP গৈছে তো বন্ধুসকল মই OTPটো ইয়াত বহাই ল'ম এতিয়া OTPটো বহাই লৈ ইয়াতে ভেৰিফাই বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব লাগিব তো বন্ধুসকল মই ইয়াত ভেৰিফাই বুলি লিখা আছে ইয়াতে ক্লিক কৰি দি আছো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত চাওক বন্ধুসকল ইয়াতে অথেন্টিকেশন সাকসেসফুল কমপ্লিট লিখা আহিছে তো বন্ধুসকল ইয়াতে আপোনাৰ স্ক্ৰল ডাউন কৰিব লাগিব ইয়াতে চাওক বন্ধুসকল আয়ুষ্মান কাৰ্ডটো অলৰেডি ডাউনলোডৰ অপচনলৈ আহি গৈছে তো বন্ধুসকল ইয়াতে চাওক ডাউনলোড ব্লু কালাৰৰ ডাউনলোড বুলি আহি গৈছে ইয়াতে আপোনাৰ ক্লিক কৰি দিব লাগিব ব্লু কালাৰৰ ডাউনলোড বুলি লিখা আছে ইয়াতে আপোনাৰ ক্লিক কৰি দিব লাগিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ কিছু সময় ওয়েট কৰিব লাগিব তো বন্ধুসকল আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড হৈ যাব তো বন্ধুসকল এনেকে আপোনাৰ আয়ুষ্মান কাৰ্ডটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল যদি আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰক মই আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰি দিম তো বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ